যেহেতু চিনাকি হ'ম, চিনাকি হোৱাৰ আগত এটা তোমাৰ পৰা গান শুনিলোঁ। দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আই তাৰে সাধু তৰালি সৰা চোতা সেয়াই লাগে আমাৰ, নালাগে ওলোটা পৃথিৱী। আমি পৃথিৱী ভঙা আৰু গঢ়াৰ সপোনতো আনা ঘূৰাই আনা ধৰা নিভাজিয়া শেৱালি পাহি দুবৰি থুনুক থানা সেয়াই লাগে আমাৰ, নালাগে ওলোটা পৃথিৱী। আমি পৃথিৱী ভঙা আৰু গঢ়াৰ সপোনতো ক খ গ ঘ আৰু ম পাতি গণিত আৰু কুহি পায় পঢ়ালা পঢ়ি আছো, শিকালা শিকি আছো, এতিয়া কিয় দিয়া মৰণ আঘাত বুৰঞ্জীৰে পাহ লুটিয়ালে আমাৰ মৰমে দিব সকীয়াই। যদিহে আমাৰ অস্তিত্ব নাই তেনে বুৰঞ্জী কোনেও নাচায়। নমস্কাৰ, ব্ৰডকাষ্টৰ অন্য এটি ভিডিঅ'লৈ মই বিদ্যুৎপন ভাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আচলতে আমাৰ এই যি কথা বতৰা পাতিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ প্ৰণৱক। নমস্কাৰ। আৰু প্ৰণৱৰ লগত গীটাৰত সহযোগ কৰিব আমাৰ ৰিবৰাজ। যিহেতু প্ৰণৱৰ গান এটা আপোনালোকক আগতেও শুনিলে, আমি গান এটা শুনিলোঁ, এতিয়া অলপ কথা পাতোঁ, তাৰপৰা আকৌ গান শুনিম বাৰু। বাকী প্ৰণৱ, তুমি ইমান সুন্দৰ গান গোৱা, আগতেও গাইছা আজিও গাইছা, এনেই আনুষ্ঠানিক শিক্ষা গ্ৰহণ? আনুষ্ঠানিক শিক্ষা বুলি তেনেকুৱা শিক্ষা লোৱা হোৱা নাই বাৰু, এনেই শুনি শিকা আৰু বিশেষ আনুষ্ঠানিকভাৱে তেনেকুৱা শিক্ষা লোৱা নাই। যি কি নহওক, এটা কথা ক'ব লাগিব, আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰিলেও কিন্তু সংগীতৰ প্ৰতি প্ৰেম হ'বৰ কাৰণে কাৰোবাৰ অৱদান লাগিব বা কাৰোবাৰ মানে অকণমান হ'লেও তোমাৰ প্ৰতি সেই অৱদান দিয়াৰ হেঁচা দিয়া মানুহ এজন লাগিব বা এগৰাকী লাগিব, তেনে কোনোবা আছে নেকি? তেনেকুৱা নথকা নহয়, থকাটো আছে বাৰু। হয়, এনেই সংগীতত কোনোবাই সহায় কৰিছে নেকি তোমাৰ সংগীতৰ এই যাত্ৰাত? সংগীতৰ যাত্ৰাত সহায় মানে মোৰ বন্ধুবৰ্গ, মোৰ যিকেইজন মানে শ্ৰোতা বুলি বৰ বিশেষ নাই, যিকেইজন আছে তেওঁলোকে কয় আৰু যে গাই যা ভাল হ'ব, তেনেধৰণৰ সহায় সকলোৱে কৰে। আৰু আমি ব্ৰডকাষ্টৰ দৰ্শকক ক'ব লাগিব, এইবাৰ যি বিহু মঞ্চত কিন্তু গহপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কিন্তু সংগীতেৰে খলকনি লগাই থৈছে প্ৰণৱে। আৰু যিহেতু আপোনালোকেও চাগে এওঁৰ সেই প্ৰগ্ৰেমসমূহ কোনোবাই নহয় চাইছে, যিহেতু আজি সেয়ে আমি তেওঁৰ লগত গান গাম। আৰু ৰেবদা আছে, ৰেবদাৰ সুন্দৰ গীটাৰ বজায় আৰু লগতে গানো গায়, তেওঁৰ গীটাৰৰ সুৰ গীটাৰৰ লৰ শুনিম আৰু গানো শুনিম। যিহেতু কথা বতৰা পাতিম, কিন্তু এজন সংগীত শিল্পীক মাতি আনি বৰ বেছি কথা পাতি থাকিলেও ভাল নাপায়, আকৌ এটা গান গাইছোঁ, প্ৰবীণৰ এটি গীত গাইছোঁ। কাৰ গাব ক'লে? প্ৰবীণ বৰা ন? ঠিক আছে, আমি প্ৰবীণ বৰা এটি গীত প্ৰণৱৰ কণ্ঠত শুনাম আপোনালোকক। তোমাক ভাবিলেই মোৰ মনৰ বাটেৰে তুমি যোৱা যেন লাগে, তোমাক দেখিলেই মোৰ চকুৰ আখৰে তোমালৈ চিঠি লিখে, নেজানো বুজো কিনো এয়া ভাল লগা নে ভাল পোৱা, ভাল লগা নে ভাল পোৱা,
তোমাক ভাবিলেই মোৰ মনৰ বাটেৰে তুমি যোৱা যেন লাগে তোমাক দেখিলেই মোৰ চকুৰ আখৰে তোমালৈ চিঠি লিখে নেজানো বুজো কিনো এয়া ভাল লগা নে ভাল পোৱা ভাল লগা নে ভাল পোৱা ধন্যবাদ ব্ৰডকাষ্টৰ দৰ্শকসকলে প্ৰণৱৰ কণ্ঠত এটি সুন্দৰ গীত আকৌ শুনিলে যিহেতু প্ৰণৱ দেখা পোৱা গৈছে প্ৰথম গানটো আমি শুনিলোঁ দ্বিতীয় গানটো শুনিলোঁ গানসমূহত অলপ প্ৰেমৰ এটা আভাস পাইছোঁ আকৌ প্ৰেমত পৰিছা নে আগৰ পৰাই পৰি আহিছা আকৌ নহয় ঠিক আগৰ পৰাই প্ৰেমত আছোঁ নহয় মানে এটা ৰিলেশ্যনশ্বিপত আছোঁ মানে প্ৰেমত আছোঁ হয় মানে প্ৰেমত মানুহে থাকিলেও মানে নিৰ্দিষ্ট কোনোবা এগৰাকীৰ লগত থাকে এনে তোমাৰ এগৰাকী আছেনে নে অলপ বৰ বেছি লিষ্টটো লিষ্টটো অলপ বেছি যেন লাগিছে তেনেকুৱা নহয় এগৰাকী হাঁহিটোত যিটো মানে মিঠা আহে কিন্তু দীঘলীয়া যেন লাগিছে দীঘলীয়া হয় এগৰাকী আছে দীঘলীয়া হয় নহয় মই সেইটো সোধা নাই লিষ্টখন দীঘলীয়া নেকি সুধিছোঁ তেখেতৰ লগতে দীঘলীয়া হয় মানে কিন্তু এনেকুৱা লাগিছে কথাটো নকওঁ বুলি ভাবি মুখৰ পৰা ওলাই যোৱাৰ নিচিনা লাগিছে যে দীঘলীয়া লিষ্ট এখন আছে আৰু এতিয়া যি সুন্দৰ কণ্ঠ আৰু দীঘলীয়া হ'ব যেনহে লাগিছে লিষ্টখন দীঘলীয়া নহয় মানে তেখেতৰ লগত যিটো মানে সময় সেই সময়টো দীঘলীয়া ঠিক আছে যিহেতু প্ৰেমৰ কথা পাতি আছোঁ প্ৰেমৰ গানে শুনিম কিন্তু গান শুনাৰ আগত যিহেতু দেখা পোৱা গৈছে যে যিসকল প্ৰেমিক চৰাই বুলি কয় ন এতিয়া তুমিও এজন প্ৰেমিক চৰাই আৰু ময়ো এজন প্ৰেমিক চৰাই আৰু এইবোৰটাইতো প্ৰেম কৰি বিয়াই পাতিলে দেই যিহেতু আমি প্ৰেমিক চৰাইবিলাকে আচলতে গানসমূহ প্ৰায় যিসকল গায় 12টা মানৰ পিছত গায় আৰু সেই গানসমূহ প্ৰায় ফোনত গোৱা হয় প্ৰেয়সীক গাই শুনোৱা হয় এনে কেতিয়াবা গান গাই শুনাইছা নেকি প্ৰায় হয় তেখেতে অলপ জোৰ কৰে ন কেনেকুৱা টাইপৰ গান গোৱা আচলতে তেতিয়া মোৰ চইচটো নাথাকে আৰু তেওঁৰ চইচ থাকে এনে দিনটো মানে ব্যস্ত থকা হয় গতিকে সন্ধিয়া কয় আৰু যে এটা গান শুনো আৰু নক'বনো কিয় প্ৰণৱৰ কণ্ঠত অসমৰ ৰাইজেই গান শুনিব বিচাৰে প্ৰেয়সীও মন যায় যিহেতু অকণ হ'লেও শুনিবলৈ কিন্তু কালি গাইছিলা নেকি আকৌ যোৱাকালি ৰাতি কালি গোৱা নহ'ল তাৰ আগদিনা গোৱা হৈছিল গাই শুনোৱা কোনটো গাইছিলা কেনেকুৱা হ'ব তেওঁ প্ৰিয় মানে এইটো গীত মই গাব ওলাইছোঁ বাৰু তেওঁৰ প্ৰিয় আৰু ৰেৱদাই কিন্তু এটা কথা আছে দেই তুমি যেহেতু গান গাবা ৰেৱদাই কিন্তু গীটাৰ বজায় বৌক আৰু লৈ আহিলে তুমি মই প্ৰেমে কৈ আছো ৰেৱদাই লৈ আহিলে গীতো গায় ভাল গীত গায় কিন্তু মানে যিটো গীটাৰৰ সুৰত বৌক ঠিক আছে আমি ৰেৱদাৰ লগতো কথা পাতিম কেনেকৈ গান গাই শুনাই প্ৰেমিকক শুনো গাইছোঁ নাচাওঁ তোমাক তেখেতৰ তেওঁৰ মানে প্ৰিয় গীত এই প্ৰিয় গীতটো আকৌ প্ৰেয়সীৰ প্ৰিয় গীত দেই তেওঁলৈ ডেডিকেট কৰিছে নামটো আজি নকওঁ আজি নুসুধো নামটো কিন্তু এই নামটো কেতিয়াবা আকৌ এবাৰ যিদিনাখন বহিম ব্ৰডকাষ্টত দুয়োকে একেলগে বহাম হ'বনে নাই কি আজি নহয় এতিয়া নহয় আৰু সময় হ'ব সময়ত আঙুঠি পিন্ধাৰ পিছত তেতিয়াতো পাৰি না কাৰণ এতিয়া কিয় কৰা নাই কাৰণ লিষ্টখন দীঘলীয়া সেইকাৰণে কৰা নাই লিষ্টখন দীঘলীয়া কিনো পৃথিৱী নাজানো নিচি তোমাতে মোৰ সকলো দুফালে দুয়ো কাষে ধুনীয়া সেউজীয়া তোমাৰ নামৰ সপোনো দুবাহু নোপোৱা জিৰাব সাৱতি নোৱাৰা হাঁহিব নেচাওঁ তোমাক এবাৰো নেচাপোকাক এধানো পাহৰি যাওঁ মচি থওঁ তোমাক মনৰ পৰা মোৰ ভাবিবলে ভয় জানো সঁচা হয় সেই ভাৱনাই কলিজা কৰে আঁতোৰ হ'ব পাৰে এনে কথা মৰণে মোক চুৱে যদি হ'ব পাৰে এনে কথা জীৱনে মোক এৰে যদি নেচাওঁ তোমাক এবাৰো নেচাপোকাক এধানো
সুন্দৰ গান আচলতে প্ৰেয়সীক শুনোৱা এটি সুন্দৰ গান অসমৰ ৰাইজকো শুনালে আৰু ব্ৰডকাষ্টৰ দৰ্শকসকলক শুনালে কিন্তু বহু সংখ্যক বয়ফ্ৰেণ্ডক মই সাৱধান মানি দি দিছোঁ এওঁলোকৰ আপোনালোকৰ প্ৰেয়সীবিলাকক সাৱধান ৰাখিব দেই এনেকুৱা গান শুনালে কিন্তু লিষ্টখন আৰু দীঘলীয়া হৈ যাব নহয় বাৰু নহয় নেকি নহয় ঠিক আছে নহয় বোলে এগৰাকীকে ভাল পায় বহুত বেছি ভাল পায় এগৰাকীকো আনিম কিন্তু কৈছোঁ আৰু দুদিনমান দেৰি হ'ব বাকী যিহেতু আমি ইমান কথা বতৰা পাতিলোঁ আৰু এওঁৰ বিষয়ে বহু কথা জানিবলৈ মন আছে ব্ৰডকাষ্টৰ যিসকল দৰ্শক যদি ইমান সুন্দৰ গান গাইছে গান কেনেকৈ আহিলে ক'ৰ পৰা গান গাবলৈ মন গ'ল মন যিহেতু আছে আমি আচলতে প্ৰণৱক প্ৰথম চিনাকি হৈছিলোঁ তেওঁৰ এটা পেজৰ যোগেদি হয় মানে আমি প্ৰথম চিনাকি আছিলে এটা পেজৰ যোগেদি আৰু সেই পেজটো খুব জনপ্ৰিয় পেজ আছিলে অসমৰ কিন্তু সেই সময়ত তুমি মানে সংগীতত আছিলা নাই জড়িত সংগীতত মানে ইণ্ডিভিজুৱেলি আছিলোঁ মানে ধৰক প্ৰত্যক্ষভাৱে নাছিলোঁ পৰোক্ষভাৱে তেতিয়াও গুণগুণাই গান গাওঁ তেতিয়া অকল গুণগুণাই বাথৰুম ছিংগাৰ তেতিয়া বাথৰুম ছিংগাৰ আছিলে সেই কাৰণ সেই সময়ত আমি দেখা পাওঁ প্ৰণৱক আমি গ'লে প্ৰায় লগ পাওঁ তেওঁ পেজটোৰ লগতে বহুত জড়িত হৈ থাকে তাতে বহুত ব্যস্ত হৈ থাকে আৰু ঠিক তেনেদৰে অসমৰ এক জনপ্ৰিয় পেজো আছিলে বাকী সেই পেজটোৰ পিছত দেখা পোৱা গ'ল যে আজিৰ পৰা 3 বছৰমান হ'ব নেকি লকডাউনৰ আগৰ পৰা নে পিছৰ পৰা 3 বছৰ হোৱা নাই মই আপোনাৰ প্ৰত্যক্ষভাৱে মানে গীত গাবলৈ অহা যে এবছৰ 1.5 বছৰ মানেহে হৈছে এবছৰ 1.5 বছৰত এজন ব্যক্তি আচলতে কিদৰে সমাদৰ পাব পাৰে কাৰোবাৰ যদি এটা বস্তুৰ ওপৰত যদি বেছি প্ৰেম থাকে বা ভাল পোৱা থাকে সেই বস্তুটো আচলতে বা সেই যিটো কাম কৰিবলৈ যায় 1 বছৰতে এতিয়া আমি ক'ব লাগিব যিহেতু অসমৰ বিভিন্ন প্ৰান্তক চিনি পায় প্ৰণৱক আচলতে কণ্ঠৰ যোগেদি যিটো সময়ত ৰেবদা সম্ভৱগত চাগে পেজটোৰ পৰাও এডমিনজনটো লুকাই থাকে পেজটোৱে চায় কিন্তু আজিৰ দিনত আগত তেওঁক এজন সংগীত শিল্পী বুলি চিনি পায় ঘপকৈ মানে প্ৰত্যক্ষভাৱে জাপ দিলা হয় সংগীতত কিয় সেইটো এইটো জানিব লাগিব ন ঘপকৈ জাপ দিছে এনেকুৱা সেইটো মানে মই ক'ব নোৱাৰোঁ আচলতে অকণমান আমি যিখিনি ক'ব পাৰি আৰু সেইখিনি মানে এনেকুৱা থাকে ছাপৰ্টিভ এটা বস্তু থাকে ছাপৰ্ট কৰা গানটো গোৱা গানটো গালে ভাল লাগিব আৰু কিছুমান এনেকুৱা থাকে গানটো নাগালে ভাল থাকিব মানে সেই যে মই গান কৈছোঁ মই হাইস্কুলৰ পৰা গীত গাওঁ মই মানে স্কুলৰ বা কলেজত গোৱা হোৱা নাছিল বাৰু স্কুলৰ যিটো লাইফ আছিলে তেতিয়া মই গাওঁ কিন্তু লাহে লাহে যেতিয়া কলেজ লাইফত আহিছিলোঁ মই তেতিয়া ভাবিছিলোঁ যে কলেজৰ লগতে গীতৰ চৰ্চাটো কৰিম মানে ধৰক যিখিনি থাকে বিচাৰত গীতত এনেকুৱা ধৰণৰখিনি কৰি মেলি আহিছিলোঁ কিন্তু সেই সময়ত মানে এটা চইচ আছিলে চইচটো আচলতে ভুল আছিলে সেই ভুল চইচটোৰ কাৰণে মই ৰখি যাব লগা হ'ল তেতিয়া তাৰপিছত লাহে লাহে সেই বস্তুটোৰ মাজত সোমালোঁ আৰু মোৰ এটা ভাইটি আছে মই তাৰ কথা ক'ব লাগিব এতিয়া সি মোক নিজে ফোন কৰে যে এনেকৈ আহিবা সি মিউজিক বনায় তাৰ নামটো ভাস্কৰ তামুলী তাৰ ঘৰ ইয়াৰে সেইটো হেৰি কৰি নিদিওঁ ইয়াৰে ঘৰ গহপুৰৰে ল'ৰা ভাস্কৰ নহয় বাৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ তাৰ ঘৰ মানে লখিমপুৰ ডিষ্ট্ৰিক্টৰে ল'ৰা ভাস্কৰজ্যোতি তামুলী যি সহায় কৰিছিলে সি সেইটো সময়ত ফোন কৰিলে আচলতে কি হ'ল তেতিয়া মোৰ মামাৰ ঘৰৰ ওচৰত তাৰ ঘৰ এদিন এটা প্ৰগ্ৰেমত মানে সি মোক দেখিছিলে মই গীত পৰিৱেশন কৰিছিলোঁ তাৰপিছত সি কাৰোবাৰ পৰা নাম্বাৰটো লৈ সি মোক ফোন কৰিলে যে এনেকৈ মই মিউজিক চিউজিক বনাওঁ তুমি আহিবা গীত আমি কিবা কিবি কেইটামান কৰিম তেতিয়া মই প্ৰথম তাৰ ওচৰত গৈছিলোঁ তেতিয়া ইমান আচলতে মোৰ প্ৰথম ভুলটো হ'ল মই লিৰিক্স লিখিব নাজানো আৰু কাৰোবাক ক'লেও ধৰক গুৰুত্ব নিদিয়ে নতুন সংগীত কি গাব মই মোৰ গানটো দি কি পাম তেনেকুৱা ধৰণৰ কথা থাকে মানে এনেকুৱা ধৰক প্ৰথম তেতিয়া মোৰ মনত আছে তেতিয়া কিছুমান লিৰিক্স এনেকৈ দেখায় মোৰ লিৰিক্স এটা আছে কোনোবা ভাল ছিংগাৰ কণ্টেক্ট থাকিলে দিবা এনেকুৱা তেতিয়া মই কৈছিলোঁ যে মই কৰিম যদি দিয়া কৈছে নাই মই তেনেকৈ দি দিব নোৱাৰিম মানে অলপ প্ৰতিষ্ঠিত হ'ব লাগিব তেতিয়া ভাবিছোঁ প্ৰতিষ্ঠিত শব্দটোৰ কাৰণে মানে ৰখি যাব লগা হ'ল তেতিয়া তাৰপিছত সি মোক ক'লে আৰু যে এনেকৈ আমি গান কৰোঁ বা তেতিয়া প্ৰথম লিৰিক্স লিখা একো অভ্যাস নাছিলে সিও আছিলে মানে শিকি থকা ল'ৰা ন সি এতিয়াও শিকি আছে তথাপিতো তাৰ কামবোৰ ভাল তাৰপিছত তেতিয়া প্ৰথম কভাৰ চং এটা কৰিছিলোঁ জুবিনে এটি কভাৰ তেতিয়া মানে কভাৰ কৰোঁ আৰু 2-এটা গান গাওঁ এতিয়া কভাৰ আচলতে মোৰ সংগীতৰ যাত্ৰাটো কভাৰ চং আচলতে কভাৰ আৰ্টিষ্ট আছিলোঁ মই আগতে তাৰ পৰাই আৰম্ভণি হৈছে কভাৰৰ পৰা জুবিন দাৰ গীতবিলাকৰ কভাৰ কৰি জুবিন দা নীল দা এনেকৈ কভাৰ কৰি আচলতে এতিয়া এই পৰ্যায়ত পাইছে এতিয়া বৰ্তমান মোৰ নিজাকে 2টা গীত আছে এটা গীত তাকে মই ক'ব ওলাইছিলে এদিন আমি সন্ধিয়া সময়ত লগ পাওঁতে তুমি গান এটা শুনাইছিলা গান এটা শুনিলে সেই গানটো ৰিলিজ হ'ল মই শুনিলোঁ যথেষ্ট অসমৰ ৰাইজে আদৰি ল'লে আৰু যিটো প্ৰতিষ্ঠিত শব্দটো কৈছা এতিয়া আমি ক'ব লাগিব সেই প্ৰতিষ্ঠিত ব্যক্তিজন আজি কিন্তু প্ৰতিষ্ঠিত দৌৰত আছে প্ৰণৱ যিহেতু এগৰাকীয়ে আপুনি তুমি যিহেতু কৈছা প্ৰতিষ্ঠিত শব্দটো লগাই পেলাই গানটো দিয়া নাছিলে কিন্তু আজি সেইগৰাকী ব্যক্তি প্ৰতিষ্ঠিত দৌৰত আৰু ইয়াৰ মাজত মই ক'ব লাগিব দেবুদা মানে দেৱাশিষ কটকী তেখেতে মোক এটা লিৰিক্স দিছিলে শৰৎ আচলতে তেখেতৰ কবিতা আছিলে
মই নিজে কম্পজিশ্যন কৰিলোঁ, ভাস্কৰ শুনালোঁ, সি কৈছে ভাল হ'ব গীতটো। সেই প্ৰথম মোৰ গীত আছিলে শৰৎ বুলি, শৰৎ আছিলে হয়। সেইটো মই এটা লাইন শুনি ল'ম নেকি শৰতৰ? ৰেবতা কি কয়? চিটা ধৰকচোন বাৰু। নিজৰ গীত যিহেতু এটা লাইন শুনি লওঁ, শৰৎ আমি শুনো। এওঁ একদম নিজে গোৱা গান আৰু লেখাটোও নিজে লিখিছা নেকি? নহয়, লিৰিক্সটো আছিলে আমাৰ দেবুদা। লিৰিক্স দিছিলে দেৱ বুলি কোৱা এজন ব্যক্তি, আৰু গাই কণ্ঠ এওঁৰ আছিলে। তেখেত চৰাইদেউ কলেজৰ হেৰি আছিলে, আপোনাৰ প্ৰেচিডেণ্ট আছিলে। চৰাইদেউ কলেজৰ প্ৰেচিডেণ্ট আছিলে ন? ইউনিয়ন বডিৰ প্ৰেচিডেণ্ট আছিলে চৰাইদেউ কলেজৰ। ঠিক আছে। আহিনৰে অহিয়া বাৰ শাৰদী আহিল শুকুৰা শেৱাৰী কুঁৱলীয়ে গছা পাচিয়লি ৰ'দ চুলি মেলি বহিল আকৌ নিয়ৰ শিক্ষিত দুবৰি গছকি নিয়ৰ শিক্ষিত দুবৰি গছকি শৰতৰ ৰূপালী জোনৰ স্নিগ্ধতা কৰি শৰতৰ ৰূপালী জোনৰ স্নিগ্ধতা কৰি। সুন্দৰ। আচলতে সেইটোৱে মই আকৌ কৈছোঁ, প্ৰতিষ্ঠিত যিগৰাকীসকলে তোমাক কৈছে যে প্ৰতিষ্ঠিত নহয় কাৰণে বা প্ৰতিষ্ঠিতকে মই মোৰ লিৰিক্সটো দিম, কিন্তু আজি সেই প্ৰতিষ্ঠিত দৌৰত থকা গৰাকী কি সুন্দৰ গাইছে ন ৰেবতা, যিটো তেওঁ গাব দিছিলে, তো কি সুন্দৰ কণ্ঠ। সেইকাৰণে আচলতে মই এইটো কথাই কওঁ দেই প্ৰণৱ, যেতিয়া মানুহ আচলতে আগবাঢ়ি যায় কিন্তু কোনো সহায় নকৰে বোলে, কথাটো হয়নে? কিন্তু আগবাঢ়ি গ'লে সহায় নকৰে, কিন্তু যেতিয়া আকৌ তুমি জনপ্ৰিয় হৈ যাব তেতিয়া আকৌ তোমাৰ লাইন লাগি যাব মানুহৰ গান দিয়া বা ধৰি লওক তোমাৰ পৰা গাব বিচৰা। বেছিকে নকওঁ, মানে কি হয় এতিয়া মোৰ হোৱাটছআপটো যদি মই খুলি যাওঁ, মই এনেকুৱা কেইজনমান আছে মানে লগৰ বন্ধু এনেকুৱা, মানে সিহঁতে লিৰিক্স দি থয়, এইটো কৰিবাচোন ভাল হ'ব। মানে এনেকুৱা হয় মোৰ নিজৰ বেয়া লাগে যে টাইম দিব নোৱাৰা হৈ যাওঁ, আৰু বিশেষকৈ মই বেলেগ এটা কৰ্মৰ লগতো জড়িত হৈ আছোঁ, গতিকে মই গানটো ইমান টাইম দিব পৰা হোৱা নাই। আৰু সংগীতৰ লগতে এওঁ এজন শিক্ষকো হয়, হয়নে? যিহেতু এখন স্কুলত তেওঁ শিক্ষাও দান কৰি আছে, লগতে তুমি টিউশ্যনো কৰা। আৰু বাকী এটা কথা দেই মই সুধিব মন আছে বিশেষকৈ তোমাক, এতিয়া যিদৰে তুমি ক'লা যে তোমাক গান দিয়ে লিৰিক্স দিয়ে গাবলৈ, বা তোমাক অসুবিধাৰ কাৰণে গাব নোৱাৰা, বা আগন্তুক লিৰিক্স গাবা, আগন্তুক চেষ্টা কৰিব। কিন্তু যিটো সময় আছিলে সেই সময়টোত যেতিয়া তুমি গানৰ লগত জড়িতই নাছিলা বা বাথৰুম ছিংগাৰ হিচাপে তুমি পৰিচিত আছিলা, সেই সময়ত কিবা তিতা আছে নেকি, মানে হেৰি মানে কাহিনী, তিতা কাহিনী গানৰ ক্ষেত্ৰত দেই, অকল গানৰ ক্ষেত্ৰত কৈছিল? তিতা কাহিনী তেনেকুৱা তিতা কাহিনী নহয়, আচলতে সেইটো সময়ত মই নিজে আগ্ৰহ নকৰোঁ। নহয়, যেতিয়া তুমি এই লাইনত আহিব বিচাৰিছা সেইটো তিতা কাহিনী, মানে তুমি আগ্ৰহ কৰা নাছিলা, আগ্ৰহ কৰিছা, কিন্তু কৰিবতো সময়ত প্ৰেছাৰ যায়, এইটো তই এইটো গান গাব আহে, যেনেকে লগৰ মাজত বহিলে কাম নাই আৰু। আচলতে মোৰ লগ বন্ধু কেইজন অলপ মানে সিহঁত অলপ পৃথক। এতিয়া ৰেবতা দাদা বুলি ক'লে ৰেবতা লগৰ নিচিনা, ৰেবতাই সদায় ভালটো কয় যে ভাল হ'ব গোৱা, ময়ো জানো যে ভাল হোৱা নাই, তথাপিতো কয় যে ভাল হৈছে, সাহসটো দিয়ে ভাল হ'ব। মোৰ লগৰ কেইজন তেনেকুৱা, মানে ভাল হ'ব কিয় বেয়া হ'ব, মানে ফোন কৰোঁ, মই সিহঁতক ফোন কৰি কওঁ যে ভাল হোৱা নাই, শুনচোন মই অডিঅ' এটা দিছোঁ। মোৰ আছে লগৰ ৰাহুল বুলি এজন আছে, মানে ৰেকৰ্ডিং কৰি ৰ ফাইলটো পঠাওঁ তাক কওঁ শুনি চাবাচোন, সি শুনি চাই, ময়ো গম পাওঁ যে হয় গানটো ভাল হোৱা নাই, সি কয় কি ধুনীয়া হৈছে, মানে মই বুজি পাওঁ যে গানটোতো ইমান ভাল হোৱা নাই, তথাপিতো ভাবো আচ্ছা সিহঁতে মানে কি হয় ৰখি দিব নালাগে, মানে প্ৰেৰণা যোগাই যে আগবাঢ়ি যোৱা তুমি। সেইদিনা মই তাক মনত পৰোঁতে কৈছোঁ, সেইদিনা মই তাক এটা দিলোঁ, মানে মই এনেই জাষ্ট হেৰিয়ত ষ্টুডিঅ'ত গৈ বনাইছিলোঁ অকণমান যে এনেকুৱা টাইপ কৰিম, তাৰপাছতে মই নিজে ফোনৰ ৰেকৰ্ডিং কৰি তাক হোৱাটছআপ কৰিলোঁ, বোলে এইটো শুনিছ হওঁ। এতিয়া এনেকুৱা হৈছে মই যদি তাক ফোন কৰোঁ, কেতিয়া আহিব এইটো, আহিছে নেকি, মানে সেই তেনেকুৱা হৈছে কেতিয়া শুনিবৰ কাৰণে, সম্পূৰ্ণ শুনিবৰ কাৰণে সি মানে এনেকুৱা হয়, সি ৰখি আছে, ৰৈ আছে, মানে সি এনেকুৱা কয় কি আহিলে নেকি, দিছা নেকি কিবা, এনেকুৱা মানে। যিহেতু প্ৰণৱক বহুত প্ৰশ্ন সুধিলোঁ, আৰু এটা প্ৰশ্ন আছে, আগতে যেতিয়া তুমি বিহুত এখন ফাংচন চাবলৈ যোৱা, হয় চকীত বহি চোৱা, নহয় ষ্টেজৰ কিনাৰত ৰখি চোৱা, আমাৰ সৰ্বখন তেনেকুৱাই হয়, মোৰো তেনেকুৱা হয়, মই বহি চাওঁ নহয় ষ্টেজৰ কাষত ৰখি চাওঁ। তেতিয়া তুমি ভাল পোৱা সংগীত শিল্পীজনে গান গাই থাকে, তেতিয়া কেতিয়াবা মন গৈছিলে নেকি তাত তুমি কেতিয়াবা তুমিও এদিন তেনেকৈ গান গাবা, তোমাৰ আৰু আগফালে এনেকৈ 1000-2000 অনুৰাগী থাকিব, তেনেকৈ তেতিয়া সেই সময়ত মনত গৈছিলে নেকি? তেতিয়া আচলতে তেতিয়া আহিছিলে যদিও মোৰ ইমান মনত নাই, তথাপিতো মন যায়, এতিয়া মন যায় আৰু যে মোকো কোনোবাই মানে ধৰক ক'ৰবাত দেখিলে এনেকুৱা প্ৰণৱ দা আহিছে বা প্ৰণৱ আহিছে, এনেকুৱা সেই বস্তুটো আশা কৰে, মই কিবা এটা কৰিছোঁ, গান দুই এটা গাবলৈ চেষ্টা কৰিছোঁ,
ভাল পাই যেতিয়া নালাগে 1000জন বুলি নকওঁ, যদি চিনি পোৱা দুজনেই পায়, দুজনেই ধৰক আজি যোৰহাট গৈছো তাতো বোলে মোৰ 2জন চিনি পোৱা মানুহ আছে, অনুৰাগী বুলি নকওঁ, অনুৰাগী শব্দটো বহুত ডাঙৰ শব্দ, কিন্তু ধৰক চিনি পোৱা মানুহ আছে বোলে প্ৰণৱ দা বা প্ৰণৱ, এনেকুৱা সেই বস্তুটো বিচাৰে, সকলোৱে বিচাৰে। অনুৰাগী 2জন 1000 অনুৰাগী এজনেই অনুৰাগী হ'ব পাৰে। আৰু এতিয়া ক'ব লাগিব প্ৰণৱ, যিহেতু এতিয়া দেখা পোৱা যায় তোমাৰ, মই এইবাৰো বহুত বহাগত তোমাৰ বহুত 4খন তোমাৰ মই ফাংচন চাইছোঁ, 4খন ফাংচনত কিন্তু তুমি সেই দিনত যেতিয়া তুমি ষ্টেজৰ তলত যেতিয়া বেলেগ এজনৰ গান শুনিছিলা, তেতিয়া যেনেকৈ 4-5 হাজাৰ মানুহ বা 2000 মানুহে সেই গানটো এনজয় কৰিছিলে, আজিৰ দিনতো কিন্তু তোমাৰ তেনেকুৱা হৈছে। মই নিজে দেখাত যে তুমি যেতিয়া গান গাই আছা, আগফালে মোটামুটি 1000-1500 মানুহে তোমাক গানটো গাই শুনি লগতে তেওঁলোকে নাচিছে, তোমাৰ গানৰ লহৰত নচাব পাৰিছা। ঠিক তেনেকুৱা হৈ গৈছে আমাৰ গহপুৰ হিন্দৰা গাঁৱত। গহপুৰ হিন্দৰা গাঁৱত এইবোৰ একদম ইণ্টাৰেষ্টিং কাহিনী। গহপুৰ হিন্দৰা গাঁৱত লাষ্টত প্ৰণৱক নামিব নিদিয়ে, ৰাইজৰ বিপুল দাবী, প্ৰণৱ নামিব নোৱাৰে। পুৰা মানে এটা গান এওঁলোকে 3-4 মান গাইছে ন, 3-4 মানকৈ এটা গান গাবলগীয়া হৈছে, মানে নামিব নিদিয়ে। সেই তেনেকৈ এতিয়া আজি এইটো কেতিয়াবা সেইটো আৰু বৃহৎ হ'বগৈ গৈ পেলাই, আৰু সেইটোতো আমাৰ বিশ্বাস আছেই তোমাৰ ওপৰত। এটা মানে কি, এইটো মাত্ৰ আৰম্ভণিহে কৰিছোঁ, বহুত আছে আগলৈ। আৰম্ভণিটো কৰিছে, এতিয়া আৰম্ভণি যিহেতু তোমাৰ আৰম্ভণিয়ে ভাল হৈছে নে কি হ'ব? ইয়াৰ আৰম্ভণিয়ে ভাল হৈছে, কাৰণ 1.5 বছৰ এজন মানুহে সংগীতৰ আহি পেলাই ইমান কম সময়ত মানে ইমানখিনি মানুহৰ তুমি মৰম পোৱাটো কিন্তু সহজ নহয়। তোমাৰ মানে কিয়, তোমাৰ বিশ্বাস আছে, সেইকাৰণে তুমি কাম ভালকৈ কৰিব লাগিব। তুমি এতিয়া আৰু আশা আছেতো, এতিয়া মোৰ তোমাৰ প্ৰতি আশা আছে যে প্ৰণৱৰ ভাল গান এটা আহিব, শুনিম। দায়িত্ব বাঢ়িছে। এতিয়া ৰাতি 12টা বজাত অকল ফোনত গালে নহ'ব, অনুৰাগীৰ কথাও চিন্তা কৰিব লাগিব, হয় নাই? বাকী যি নহওক, ইয়াৰ প্ৰণৱৰ পৰা এটা গান শুনিবই লাগিব ৰেৱদা। সেই গানটোতো মই বহুত শুনো, আৰু মোৰ এটা কাহিনীও আছে কম। বিদুৰ ভাই, মই ভাবিছিলোঁ নাই একদম আমাৰ কাৰণে আচুৰ্য বৰপাত্ৰৰ পিছত এই গানটোৰ জনপ্ৰিয় প্ৰণৱ, আমাৰ কাৰণে দেই, কাৰণ এই গানটো বহুতবাৰ তেওঁৰ কণ্ঠত শুনিছোঁ। বিদুৰ ভাই। কালতে কি দিন আহিলে, ডিঙিতে তোলেকে ধাৰ মোৰ লাগিলে, কলিৰে কালতে কি দিন আহিলে, ডিঙিতে তোলেকে ধাৰ মোৰ লাগিলে, হৈছৰে চজিলে খৰখেদাকৈ, কপালত আহিলো ফুটা এটা লৈ, সাঁতুৰি নাদুৰি পাৰ হোৱালৈ মই চোন ঢুকাম গৈ, সিটো নাই ভাবি গুণি লাভ নাই, যেনি নিয়াতে নিযায় পাথাৰ পেচাৰ হাই তিনিচকে মাৰি যায়, কিবা কন্দি উশা। ধন্যবাদ। সুন্দৰ। আচলতে এই গানটো এওঁৰ কণ্ঠতে এবাৰ শুনিলে মোৰ মনেই নপৰে, 2-3বাৰ শুনিব মন যায়। তথাপিও আজি যিহেতু বহুত কথা পাতিবলগীয়া আছে, এই গানটোৱে 2-3বাৰ শুনিলে ব্ৰডকাষ্টৰ দৰ্শকে ভাবিব একেটা গানকে ইমান কিয় শুনিছে। সেইকাৰণে আমি আকৌ যেতিয়া তেওঁৰ লগত লগ হ'ম, আমি আকৌ এই গানটো শুনিম। যিহেতু প্ৰণৱৰ লগত বহু কথা পাতিলোঁ, আৰু যিহেতু সংগীত শিল্পী এজন, আৰু সকলো ৰখি আছে প্ৰণৱৰ পৰা গান শুনিবলৈ, মোৰ কথা শুনি চাগে বৰ বেছি কামোৰেই পাইছে। যি কি নহওক, এইবাৰ আৰু এটা গান প্ৰণৱৰ পৰা, কাৰ গান গাইছে? মই তন্ময় শইকীয়াৰ এটি গীত গাইছোঁ। তন্ময় শইকীয়া এটা গান শুনো আমি। জেতুকা বুলিয়া হাততে তোমাৰে, খোপাতে কুকুৰে পাহি, মুগাৰে সাজেৰে হিয়া মোৰ মহিলাই, কৰেনো তুমি মোহিনী, প্ৰেমৰে খিৰিকী অজানৈ খুলিছে তোমাৰে, দেহাৰে অজানৈ নাচিছে তোমাৰে, জেতুকা বুলিয়া হাততে তোমাৰে, খোপাতে কুকুৰে পাহি, মুগাৰে সাজেৰে হিয়া মোৰ মহিলা, কৰেনো তুমি মোহিনী। প্ৰণৱৰ কণ্ঠত আৰু এটা অসমৰ জনপ্ৰিয় গীত শুনিলোঁ, বৰ সুন্দৰ গাইছে। এতিয়া যিহেতু আমাৰ সামৰিবলৈ হ'ল, কিন্তু সামৰাৰ আগত ৰেৱদাই বৰ সুন্দৰ গান গায়, লগতে গীটাৰো বাজে। এতিয়া প্ৰণৱ আৰু ৰেৱদাৰ কণ্ঠত এটি গান শুনিম। আমি ৰেৱদা আৰু প্ৰণৱৰ কণ্ঠত এটা বিহু শুনিম, আৰু বিহু শুনিয়ে আমাৰ আজি ব্ৰডকাষ্টৰ এই অনুষ্ঠান সামৰিম। কিন্তু সামৰাৰ আগত প্ৰণৱৰ লগতো পাতিলোঁ বহুত কথা, ৰেৱদাৰ লগত পাতিলোঁ, আৰু এটি কথা এতিয়া ৰেৱদাৰ লগত পাতিবলগীয়া আছে। ৰেৱদাৰ বৌ বিৰাট ধুনীয়া গান গায়। এতিয়া ব্ৰডকাষ্টৰ দৰ্শকসকলে কেতিয়া বৌ আৰু দাদাৰ লগত একেলগে দেখা পাম আমাৰ অনুষ্ঠানত?
খুব সোনকালে পাব ইচ্ছা কৰিলে। ঠিক আছে, আমি তাকে ৰেবদাই কৈছে যে বৌ আৰু ৰেবদা বৰ সুন্দৰ গান গায়, বৌও সুন্দৰ গান গায়, ৰেবদাই গীটাৰো বজায়, তাৰ লগত গানো গায়। তেওঁলোককো আমাৰ ব্ৰডকাষ্টৰ এই অনুষ্ঠানৰ মাজত আনিম, আপোনালোকে চাব। আৰু বিশেষকৈ যিহেতু এতিয়া এটা গান শুনিম, বিহু গান এটা শুনিম প্ৰণৱ আৰু ৰেবদাৰ কণ্ঠত। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখন মনি, মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখন মনি। কতেনো গৈ আছিলা বিচাৰি ঘূৰালা, কতেনো গৈ আছিলা বিচাৰি ঘূৰালা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা, কিয়নো তুমি মোক বলিয়া কৰিলা। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখন মনি। কতেনো গৈ আছিলা বিচাৰি ঘূৰালা, কতেনো গৈ আছিলা বিচাৰি ঘূৰালা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা, কিয়নো তুমি মোক বলিয়া কৰিলা। ৰেবদা আৰু প্ৰণৱৰ কণ্ঠত এটি সুন্দৰ আমি বিহুসুৰীয়া গীত শুনিলোঁ। বাকী ৰেবদা কিবা এটা ক'ব ওলাইছিলে, গান গোৱাৰ কথা কিবা এটা ক'ব ওলাইছিলে? আচলতে মই গান গাম বুলি ভাবিছিলোঁ, মই তেওঁৰ লগত মানে বাদ্য সংগত কৰি। যি কি নহওক, ৰেবদাই গান গোৱাম বুলি আজি অহা নাই, কিন্তু এদিন আহিম বুলি ক'লে। বৌ আৰু ৰেবদা এই অনুষ্ঠানত আহিব। যিহেতু ব্ৰডকাষ্টৰ সকলো দৰ্শকে ইমান সময়লৈকে আমাৰ অনুষ্ঠানটো উপভোগ কৰাৰ কাৰণে সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰণৱক যদি আকৌ এবাৰ আপোনালোকে প্ৰণৱক এই অনুষ্ঠানৰ মাজত গান শুনাটো বিচাৰে, প্ৰণৱৰ লগত কথা বতৰা পতাটো বিচাৰে, সেইসকলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু দ্বিতীয় অনুষ্ঠানসমূহ যদি আমাৰ প্ৰণৱৰ লগত হয়, আপোনালোকে যদি ভাল পায়, যদি কমেণ্টৰ যোগেদি জনাই যে প্ৰণৱক আকৌ এবাৰ এই ব্ৰডকাষ্ট অনুষ্ঠানলৈ আনিব লাগে, তেতিয়াহ'লে আমি ফোনৰ এটা সুবিধা ৰাখিম, যি ফোনৰ যোগেদি আপোনালোকে তেওঁক মানে গান গাবৰ বাবে ক'ব পাৰিব। সম্পূৰ্ণ পোনপটীয়া লাইভ হ'ব, তাত ফোনৰ যোগেদি আপোনালোকে আপোনালোকৰ ভালপোৱা গানটো প্ৰণৱৰ কণ্ঠত শুনিব পাৰিব। আকৌ এবাৰ ব্ৰডকাষ্টৰ দৰ্শকসকলক ধন্যবাদ জনালোঁ ইমান সময় আমাৰ এই অনুষ্ঠান চাই থকাৰ বাবে।